আৰু গানটো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। খুব ধুনীয়া হ'ব। আৰু কি লোকেশ্যনত গানটো শ্বুটিং কৰিছে মই অলপ মাতটো ভাঙি আছোঁ বাৰু, মই ওলোৱা নাই। আৰু এনে ডিৰেকশ্যন দিবৰ কাৰণে ধুনীয়াকৈ মই কৈ আছোঁ ইনকে কৰ বুলি এনে নাজিব পাৰেতো এনেই কৈছোঁ দেই, চৰি মই এনেই আহিছোঁ বাৰু। আমাৰ লোকেশ্যন। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল তাৰাছ এণ্টাৰটেইনমেণ্ট। আজি মই এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি এটি কাভাৰ চং তম্বস্পিতা আৰু মই একেলগে কণ্ঠদান কৰিছিলোঁ। আৰু সেই গীতটিৰ কাভাৰ চংটিৰ শ্বুটিং হ'ব আজি। শ্বুটিং হ'ব চানডুবিত। গোটেইখিনি শ্বুটিঙৰ ভিডিঅ' আপোনালোকক মাজে মাজে দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব মোৰ লগত। হেল্ল' ফ্ৰেণ্ডছ, বৰ্তমান মই জুৱেলক লগ পালোঁ। জুৱেল এইফালে আছে, পিছফালে বিজয় আছে আৰু এইফালে মই আৰু এয়া দীপজ্যোতি আহি আছে। আৰু বৰ্তমান আমি গৈ আছোঁ শ্বুটিঙৰ কাৰণে চানডুবিলৈকে। পিছফালে দ্বীপ আছে, মই ড্ৰাইভিং কৰি আছোঁ। দীপকো লগত লৈ আহিলোঁ। নমস্কাৰ। আজি খুব ধুনীয়া গান এটা আহি আছে, তাৰ সংকতা সকলোৱে চাওঁ বুলি আশা কৰিলোঁ। আৰু এতিয়া চানডুবিত শ্বুটিং হ'ব, আপোনালোকে আদৰি ল'ব বুলি আশা কৰিলোঁ। ধুনীয়াকৈ কোৰিঅ'গ্ৰাফাৰ, মিউজিক আৰু এডিটিং জুৱেলা কৰিছে। আৰু ইফালে কেমেৰামেন আছে। তাৰপিছত ইফালে তাৰা শংকৰদাই ধুনীয়াকৈ গাড়ী চলাই আছে, তাক বেছি ডিষ্টাৰ্ব দিব নোৱাৰি গাড়ী চলালি। সেইকাৰণে আমি ধুনীয়াকৈ আপোনালোকক দেখাই যাই থাকিম। আৰু গানটো চাই থাকিবি ধুনীয়াকৈ। শ্বুটিঙত আমি ধুনীয়া লোকেশ্যন দেখাম, তাতে ক'ত কি খাওঁ, কোনকৈ কি কৰোঁ, তাৰা শংকৰ কোনকৈ মেনেজ কৰিছে, ভাতৰ হেনে খিচিৰিহে নে নাই ৰুটিহে, সেইটো ক'ব পৰা নাই। এইটো খাৱাৰ কাৰণে আহিছোঁ আমি এতিয়া বৰ্তমান। নমস্কাৰ বন্ধুসকল, বৰ্তমান আছোঁ চাংচেৰি পাইছোঁ, চাংচেৰি পাৰ হৈ নাৰায়ণ খণ্ডত। আৰু আমাৰ ভোক লাগিছে, ভাত খাব ওলাইছোঁ। আৰু এয়া জুৱেল ৰখি আছে, মানে এতিয়া মানে ভাত খাম। ভাতটো হোৱাই নাই বাৰু, ভাতটো হোৱাই নাই, ভাত বনাই আছে। আৰু এইফালে আছে আমাৰ ভাত খাব আহিছোঁ। এতিয়া ৰাতিপুৱা একো নাই ন, ভাত বনাব চবৰে লোৱা সময় আছে। ঘৰতে নাপাব ভাত, হোটেলত আৰু ক'ত পাম। তাকে হোটেলত ক'ত পাব ভাত। এতিয়া তথাপিতো আমি ৰিকুৱেষ্ট কৰিছোঁ দিবৰ কাৰণে। ইমান ঘৰ নিচিনাকৈ আমি অৰ্ডাৰ কৰি দিছোঁ বাইদেউহঁতক। তাৰপিছত বনাই আছে, দালি ভাত নাও কিবা মাংস ভাত হ'লেই হৈ যাব। এতিয়া মাংস ভাতে খাম, আমি মাংস ভাত খাই শ্বুটিং কৰিব যাম। সোৱাদ আছে, আহিব আমাৰ মাংস আহি গ'ল। এয়া নানান জগত আজি গাহৰি মাংস দি তাতকৈ খাই আমি শ্বুটিংটো আৰম্ভ কৰিম। আৰু এয়া আমি চানডুবিত আহি পালোঁ। বৰ্তমান চানডুবিতে আছোঁ। আৰু এইফালে আছে জুৱেল। এয়া এতিয়া আমি তাৰমানে আৰম্ভ কৰিম আৰু শ্বুট আৰম্ভ কৰিম, কাৰণ দেৰি হ'ল। এতিয়া 12টা বাজিলে থাকে না, 12টা প্ৰায় বাজু হৈছে। প্ৰায় 12 গড়ে 12টামান বজাৰ পৰা আমাৰ শ্বুটিং ষ্টাৰ্ট হ'ব। তাৰপিছত গড়ে ধৰক 2 ঘণ্টা 3 ঘণ্টা শ্বুটিং শেষ হৈ যাব, কাৰণ এইটো কভাৰ ভিডিঅ' হয় না, বহুত দীঘলীয়া ভিডিঅ', মানে দীঘলীয়া কনচেপ্ট নহয় আমাৰ। খুব কম সময়ৰ ভিতৰত আমি কৰিব লাগিব কামটো, কাৰণ যিহেতু আমাৰ নিজৰ চং নহয়, কাভাৰ চং হয় এইটো। তো তথাপিও আমি এটা এনজয়মেণ্ট ল'বৰ কাৰণে, ৰাইজে অকণমান ভাল পাবৰ কাৰণে আমি চানডুবিলৈ আহিলোঁ, যাতে ভিডিঅ'টো ভাল হয় অকণমান। সেইখিনিয়ে। আৰু আপোনালোক দেখুৱাম ভিডিঅ'বোৰ, শ্বুটিঙৰ ভিডিঅ' অলপ দেখুৱাই থাকিম, চাই থাকিব। থেংক ইউ। নৱস্পিতা আহি পালে শ্বুটিঙৰ স্পট লোকেশ্যনলৈকে। আৰু বৰ্তমান মই মেকআপ কৰি আছোঁ গাড়ীৰ ভিতৰত বহি। আৰু শ্বুটিংবোৰ দেখুৱাই থাকিম। কিবা ক'বা নেকি? কেনেকুৱা এক্সপিৰিয়েঞ্চ? অলপ পিছত কম এক্সপিৰিয়েঞ্চ, এতিয়া জাষ্ট আহি পাইছোঁহে। ঠিক আছে। আৰু এয়া শ্বুটিং ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ। বৰ্তমান শ্বুটিঙৰ কাৰণে আমি প্ৰিপেয়াৰ হৈছোঁ। আৰু মই এইফালে ৰেডি হৈছোঁ কীবৰ্ড লৈ। আৰু এয়া শ্বুটিং ষ্টাৰ্ট হৈ আছে ৰ'দত, পূৰা একদম শ্বুটিং কৰি আছোঁ আমি। দেখুৱাই আছোঁ সকলোবোৰ ভিডিঅ', মানুহ আহি আছে, গৈ আছে। এয়া শ্বুটিং বৰ্তমান ষ্টাৰ্ট হৈ আছে আমাৰ। শ্বুটিং কৰি আছোঁ এয়া। আৰু আজি বহুত দিনৰ মূৰত মই ইয়ালৈকে আহিলোঁ, এইটো লোকেশ্যনলৈকে আহিলোঁ। মোৰ যেতিয়া প্ৰথম গান কৰিছিলোঁ ডাৱৰীয়া বতৰতে, আৰু ডাৱৰীয়া বতৰতে শ্বুটিংটো ইয়াতে কৰিছিলোঁ। ফাৰ্ষ্ট শ্বুটিং, ফাৰ্ষ্ট ভিডিঅ' চং অফ মাই লাইফ। যেতিয়া মই প্ৰথম গান কৰিছিলোঁ, মোৰ প্ৰথম গানটোৰ ভিডিঅ' ইয়াতে ষ্টাৰ্ট কৰিছিলোঁ। পংকজ দাই কৰিছিলে, পংকজ সিংজি দাই, ডাৱৰীয়া বতৰতে, ডাৱৰ এলবামৰ। সেই গীতটি আজিৰ পৰা প্ৰায় 7 বছৰমান আগত, 7-8 বছৰ আগত কৰিছিলোঁ। খুব ধুনীয়া পৰিৱেশ। এইখিনি ঠাইতে মোৰ ডাৱৰীয়া বতৰতে গানটো শ্বুটিং কৰিছিলোঁ। ধুনীয়া লোকেশ্যন, ঠাণ্ডা পৰিৱেশ। আৰু আজি বহুত দিনৰ মূৰত আহিলোঁ পুনৰ এটা কাভাৰ চং শ্বুটিং কৰিবৰ কাৰণে। সঁচাকৈ বেলেগ এটা ফিল, বেলেগ এটা অনুভৱ। এয়া ওপৰে ফ্লাইট গৈ আছে এইখন। আৰু এয়া আমাৰ হিৰোইন। আৰু এয়া বৰ্তমান শ্বুটিং চলি আছে আমাৰ।
মই এইফালে আমাৰ মেকআপ এয়া বৰ্তমান শ্বুটিং চলি আছে আৰু মই এয়া আৰু শ্বুটিং প্ৰায় শেষ হওঁ আৰু বেছি নাই আৰু 1 ঘণ্টা 1.5 ঘণ্টামানৰ সময় আছে আৰু আমি দ্বীপে মই এনেই অলপ ঠাণ্ডা হাৱা খাব লাগে গছডালৰ ওচৰলৈ আহিছোঁ বহুত ধুনীয়া ওখ গছ আৰু জুবিন দাই বোলে এনেকুৱা গছটোৰ ওপৰতে উঠি ৰাতি কথা আছিল পবিত্ৰ মাঘিডাল পবিত্ৰ কি মাঘেইটা পবিত্ৰ মাঘিডাল পবিত্ৰ ৰাভা পবিত্ৰ ভাল লগা আৰু আমি বৰ্তমান দ্বীপে মই আছোঁ এতিয়া দ্বীপে ইচ্ছা কৰিলে সি উঠি যাব পাৰে ওপৰত আজি দ্বীপে এক্টিং কৰা নাই আজি দীপক মানে আজি লৈ আৰু ধুনীয়াকৈ গানটো কৰি আছে আৰু খুব সুন্দৰ হৈছে আৰু ইমান ধুনীয়াকৈ তাত আৰু ইমান কষ্টৰ মূৰত এটা গান শ্বুটিং কৰিছে আৰু এনেকৈ শ্বুটিং হৈ আছে বঢ়িয়াকৈ তাত পূৰা এক্টিং কৰি আছে ফালি দিছে এক্টিং কৰি আৰু যিহলে ডাইৰেকশ্যন কৰি আছে সি কেমেৰা ধৰি আছে আৰু ৰাকেশে পূৰা ফোনত ব্যস্ত এয়া মোৰ লগতে আহিছে বাৰু সিও বৰিং পাইছে আজি দিনটো এয়া পৰ্যটকবিলাক আহি আছে বহুত বাহিৰৰ পৰাই আৰু এয়া মেকআপ আৰ্টিষ্টে এক্টৰ এনেই বঢ়িয়াকৈ মেকআপ কৰি আছে আৰু গানটো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ খুব ধুনীয়া হ'ব আৰু কি লোকেশ্যনত গানটো শ্বুটিং কৰিছে মই অলপ মাতটো ভাঙি আছোঁ বাৰু মই ওলোৱা নাই আৰু এনেকৈ ডিৰেকশ্যন দিবৰ কাৰণে ধুনীয়াকৈ মই কৈ আছোঁ সিংকে কৰ বুলি সিহঁতে নাজিব পাৰেতো এনেই কৈছোঁ দেই চৰি মই এনেই আহিছোঁ বাৰু এয়া ডাইৰেকশ্যন এহেঁতেহে দি আছে ধেমালি কৈছোঁ বেয়া নাপাব ছোৱালী নহ'লেও তাৰ কিন্তু ফিলিংছ ভাল দিব পাৰে ছোৱালী থকাৰ নিচিনা ছোৱালী ইয়া ওলাইহে আছে ইয়া বাইদেৱে এয়া লোকেশ্যন ৱাটাৰফল খুব বঢ়িয়া লোকেশ্যনতে আহিছোঁ কম সময়ৰ ভিতৰত ক'ব লাগিব আমি সময় নাই এয়া আমাৰ লোকেশ্যন শ্বুটিঙৰ লোকেশ্যন আৰু এয়া আমি বেলেগ এটা লোকেশ্যনত আহি গ'লোঁ বালিচৰ মাজলৈকে খুব ধুনীয়া এটা লোকেশ্যন আৰু এয়া মই একদম খুব বহুত টায়াৰ্ড হৈ গ'লোঁ মানে ভাগৰ লাগি গ'ল বহুত এতিয়া বাৰু ৰ'দটো নাই আমাৰ শ্বুটিঙো প্ৰায় শেষ হ'লেই আৰু অলপ বাকী আছে আৰু এইফালে নৱস্মিতা শ্বুটিং কৰি আছে আৰু এইফালে আমাৰ ধুনীয়া এটা পৰিৱেশ খুব ধুনীয়া সুন্দৰ আমি শ্বুটিং শেষ কৰিলোঁ শ্বুটিং শেষ কৰি বৰ্তমান এতিয়া আমি ৰেষ্টত আছোঁ বৰ্তমান চাংচাৰি পাইছোঁ বাজৈ হোটেল আৰু কেনেকুৱা লাগিলে আজি অনুভৱ কেনেকুৱা একদম বহুত ডাঙৰ এক্সপ্ৰেছ মানে গানটো হ'ল আপোনাৰ 6 মিনিট 27 ছেকেণ্ড নেকি 6 মিনিট কিবাখিনি ছেকেণ্ড 6 মিনিট 27 ছেকেণ্ড গতিকে 6 মিনিট 27 ছেকেণ্ড এদিনত মানে কমপ্লিট কৰাটো বহুত মানে ডিফিকাল্ট হৈ যায় আৰু আজিকালি বেলাটো জানেই মানে 3টা মানে 4টা বজাৰ পিছত বেলাটো গুচিয়ে যায় টোটেলি খুব কম সময়ৰ ভিতৰত কৰা হৈছে খুব কম সময়ৰ ভিতৰত কৰা হৈছে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব গতিকে তাৰা শংকৰ শইকীয়া ইউটিউব চেনেলত আপলোড হ'ব তাতে আপোনালোকে পাব ভিডিঅ'টো চাব আৰু আমাৰ খুব সুন্দৰকৈ কেমেৰা কৰিছে আমাৰ বিজয় ঠাকুৰীয়া খুব ভাল লাগিল গোটেইখিনি মানে মেনেজমেণ্টৰ দায়িত্ব ৰাকেশ গোটেই মেনেজাৰ গোটেইখিনি আমাৰ লগতে আমাৰ ইয়াৰ কথা ক'ব নকয় শুভাকাংক্ষী লগতে ডাইৰেকশ্যনৰ ধৰক সহায় কৰিছে মেনেজমেণ্ট কৰিছোঁ তাই মোক গাড়ী দিছে মানি বেগ দিছে তাৰ বেগৰ পৰা মই যিমান যি খৰচ লাগে মই আনি খুৱাই আছোঁ আঠিয়া কল খোৱালোঁ জহাদি কল খোৱালোঁ কণী খোৱালোঁ কেক খোৱালোঁ আৰু তাতকৈ আৰু কি বৰ বিশেষ আৰু কি খাম আৰু এইফালে মই আছোঁ আমি এতিয়া ভাত খাব ওলাইছোঁ ৰাতিপুৱা ভাত খাইছিলোঁ প্ৰায় 9:30 বজাত এতিয়া ভাত খাব ওলাইছোঁ ৰাতিপুৱা ট্ৰেইন গৈ আছে ওলাই আছে এতিয়া ভাতটো খাই লৈ আমি ঘৰত যাম